চেনেল। আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। আজি মই মানে এফালে গৈ আছোঁ, তাৰপিছত চাই থাকিব ক'লে যাওঁ। এইফালে খেতিৰ লগত আহিছে, তাৰমানে তাই ক্লাছলৈ যাব, মই মাৰ লগত যামগৈ গোলাঘাটলৈ। এইফালে মা ৰখি আছে। ওলাইছোঁ আৰু এতিয়া দেই গোলাঘাটলৈ বুলি। গোলাঘাটত এতিয়া বৰ্তমানত তিতাবৰলৈ যাম। তিতাবৰত উঠিমগৈ গোলাঘাট গাড়ীত। গোলাঘাটৰ গাড়ী উঠিলোঁ আৰু এতিয়া পূৰা ঠেকাঠেকি মাজত যেনে তেনে অলপ চিটতে বহি পিনি আৰু বৰ্তমান এতিয়া গোলাঘাট মেইন টাউন পালোঁহি। মেইন টাউন পাই পিনি এতিয়া ঘৰত একো খাই নাই অহাটো কিবা এটা খাই লৈছোঁ আৰু খাই মেলি আকৌ যাম বৰপথাৰলৈ যোৱা গাড়ীত। এতিয়া বৰপথাৰ ফালে যোৱা গাড়ীত গৈ আছোঁ, পোৱালিটিৰ লগত কথা পাতি আৰু 3খন গাড়ীত উঠি এতিয়া ফাইনেলি মানে পাইছোঁহি আৰু তামুলী গাঁৱলৈ যোৱা ৰাস্তা, মানে বাঘলৈ যোৱা ৰাস্তাটোত অকণমান এতিয়া খোজকাঢ়ি যাব লাগিব, কাৰণ বাঘ হৈ মানে সোমাই যাব লাগিব। এতিয়া মেইন ৰাস্তাত আহি নামিছোঁহি আৰু এইফালে মাস্ক চাস্ক লগাই লৈছোঁ, মানে ইমান ধূলি নহয়, ৰাস্তাত নলগালে নহয় আৰু যিমানে ধূলি তেনেকৈ আৰু চাই থাকক আৰু কি হয় আৰু তাৰ তাৰমানে ৰিয়েকশ্যন কেনেকুৱা পাওঁ সেইটো চাবলৈকে ৰখি আছোঁ আৰু মই। হেল্ল' গাইজ, গাড়ীত আহি ভাগৰ লাগি গ'লগৈ। চিনামৰ পৰা তিতাবৰ পৰা আকৌ তিতাবৰৰ পৰা ক'লৈ আহিছিলোঁ? গোলাঘাটনে। তিতাবৰৰ পৰা গোলাঘাটৰ পৰা আকৌ এতিয়া জামুগুৰি তামুলী গাঁও পালোঁহি। এতিয়া বহি আহি ভাগৰ লাগি গ'লগৈ। 3 ঘণ্টামান বহিলোঁ নেকি। এতিয়া বাহঁতৰ গাঁৱত এইফালে মা গৈ আছে, মই গৈ আছোঁ। চাম বাই কেনেকুৱা ৰিয়েকশ্যন দিয়ে। তাক ঘূৰি গ'লোগৈ বুলি ক'লোঁ, গাড়ী তিতাবৰ বোলো গাড়ী নাপালোঁ, তাৰপিছতে ঘূৰি গ'লোগৈ সেইতে কৈছিলোঁ। কি হয় এতিয়া চাই থাকিব, তাৰ ৰিয়েকশ্যন কেনেকুৱা হয়। যাবলৈ পূৰা সি এক্সাইটেড হৈ আছে আৰু তাৰমানে বিয়া বৰ্তাই জীয়েকৰ বিয়াটো যাবলৈ নাপাম বুলি মন চন তাৰ বেয়া হৈ গৈছেগৈ আৰু তাত দেখি কি ৰিয়েকশ্যন হয় এতিয়া। নাই জংঘলৰ মাজে জংঘলৰ মানুহ নাই আকৌ নদখত। মানুহবিলাক দুৱে আছে, মানুহৰ ঘৰবিলাক মানে ইয়াত। এতিয়া ওখ চাপ জেগা ভাবা লাগি গৈছোঁ। বগাইছে ইমান বাপৰে যা কিমান তলৰ আহিছোঁ। হাবিয়ে মজাই লাগিছে হৈছে। এইবিলাক চাপৰি নে পাহাৰ কয় নে কি কয় নাজানো আৰু, খালি ওখ এডোখৰ চাপৰ, তাৰ মাজে আমি গৈ আছোঁ আৰু গৈ ভালো লাগিছে, কিন্তু গৈ পিনি ইমান ভৰি বিষ হৈ যায়। এডোখৰ চাপৰ গৈ আছোঁ আৰু তেনেকৈ। এনেকুৱা আৰু এডোখৰ হ'ব লাগে, মই ক'ৰবাত ধুই ল'ম। সেইফালে আমাৰ লগত ভিনদেউ বাগৰ ভায়েক গৈ আছে, মানে কলেজৰ পৰা আহিছিলে। তাৰপিছত এতিয়া আমাৰ লগতে গৈ আছে আৰু সিও তাৰ লগতে গৈ আছোঁ আমি। ফাইনেলি পালোঁহি ঘৰ। এইটো হাই দোকানী গুডি, তই প্ৰথম লগৰ ভিতৰত তেনেকৈ কৰিলে, তেনেকৈ দেখাই দিলে। এক্সাইটেড বোলা বস্তুটো নাই ন। গাইজ পালোহি দেই ফাইনেলি। হেল্ল' গাইজ, এতিয়া ঘৰ পালোহি। মুখ হাত ধুই পিনি এতিয়া আজৰি হৈছোঁ। এতিয়া চাহ খামগৈ আৰু আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। চাই ভাল লাগিলে কেনেকুৱা জনাব। আমাৰ মেমৰ পৰা কেনেকুৱা তাৰমানে যেনেকুৱা ৰিয়েকশ্যন পাম বুলি ভাবিছোঁ তেনেকুৱা নাপালোঁ। চ' কেনেকুৱা লাগিলে জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই।